মাত্ৰ 100 টকাতে আপুনি লাভ কৰক আপোনাৰ খেতিৰ ইন্সুৰেন্স। খেতি নষ্ট হলে লাভ কৰিব ক্ষতিপূৰণ। ৰাজ্যৰ লাখ লাখ কৃষকৰ বাবে আহি গ'ল ডাঙৰ খবৰ। আপোনাৰ খেতিডৰা ৰক্ষা কৰিবলৈ শীঘ্ৰে কৰক মাত্ৰ 3টা কাম। কোনো প্ৰাকৃতিক দুৰ্যোগ বানপানীত আদিত খেতি নষ্ট হলে লাভ কৰিব ক্ষতিপূৰণ। ইয়াৰ বাবে শীঘ্ৰে আপুনি কৰি লওক বীমা। মাত্ৰ 100 টকাৰে কৰিব পাৰিব আপোনাৰ খেতিৰ বীমা। শালি ধানৰ খেতিৰ পঞ্জীয়নৰ বাবে অন্তিম তাৰিখ 20 আগষ্ট। মাটি মাহৰ খেতিৰ বাবে পঞ্জীয়নৰ অন্তিম তাৰিখ 15 ছেপ্টেম্বৰ। আবেদনৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ হৈছে আধাৰ কাৰ্ড, মাটিৰ নথিপত্ৰ আৰু বেংক একাউণ্টৰ তথ্য। সবিশেষ জানিবৰ বাবে মুকলি কৰা হৈছে দুটাকৈ ফোন নম্বৰ। ফোন নম্বৰ কেইটা হৈছে 7065514447। আনহাতে কৃষি ৰক্ষক পৰ্টেল নম্বৰ হৈছে 14447। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। মুকলি হোৱাৰ হোৱাটছআপ নম্বৰ। ঘৰ নাপালে আপুনি ফটো তুলি দিয়ক। ফোন কৰিও দিব পাৰিব অভিযোগ। চৰকাৰী ঘৰ নোপোৱা লোকৰ বাবে আহি গ'ল ভাল খবৰ। তালিকাত যদি নাম অহা নাই দিব পাৰিব অভিযোগ। মুকলি হ'ল হোৱাটছআপ নম্বৰ। হোৱাটছআপ নম্বৰটো হৈছে 8810389745। কেঁচা ঘৰৰ ফটো তুলি দি পঠিয়াই দিয়ক হোৱাটছআপ নম্বৰত। ফোন কৰিও ঘৰ নোপোৱাৰ বাবে দিব পাৰিব অভিযোগ। ফোন নম্বৰ কেইটা হৈছে 01123060484 আৰু 01123063620। লগতে বাকী কেইটা নম্বৰ হৈছে 01123063567 আৰু এটা নম্বৰ হৈছে 01123061827। আনহাতে হেল্পলাইন নম্বৰটো হৈছে 01123063285 আৰু এটা হেল্পলাইন নম্বৰ হৈছে 01123060484। আপুনি যিকোনো এটা নম্বৰত কল কৰি দিব পাৰিব অভিযোগ। ইয়াৰ উপৰি প্ৰধানমন্ত্ৰী কাৰ্যালয়ৰ সৈতেও যোগাযোগ কৰিব পাৰিব। ঘৰ নোপোৱাৰ বাবে আপুনি দিব পাৰিব অভিযোগ। আজিৰ পৰৱৰ্তী গুৰুত্বপূৰ্ণ খবৰ। 48 ঘণ্টাৰ ভিতৰত সন্দেহযুক্ত নাগৰিকে উজনি অসম ত্যাগ কৰিব লাগিব। সময় বান্ধি দিলে তাই পায়। 48 ঘণ্টাৰ ভিতৰত সন্দেহযুক্ত নাগৰিকসকলে উজনি অসম ত্যাগ কৰিব লাগিব। খিলঞ্জীয়াৰ প্ৰাণকেন্দ্ৰ চৰাইদেউত খিলঞ্জীয়া যুৱক লৈ সন্দেহযুক্ত লোকে চোচা লৈছে। সোণাৰী নগৰত যি ঘটনা সংঘটিত হৈছে এয়া অতি দুৰ্ভাগ্যজনক। আজি যি ঘটনা সংঘটিত হৈছে আমাৰ ধৈৰ্যৰ বান্ধ ছিঙি গৈছে। এই ঘটনাৰ বিৰুদ্ধে কাইলৈ একত্ৰিত হ'ব টাইপাৰ সকলো নেতা কৰ্মী। সমগ্ৰ অসমৰ টাইপাৰ কৰ্মী কাইলৈ ঘটনাস্থলীত উপস্থিত হ'ব। এই মন্তব্য টাইপাৰ সভাপতি দিগন্ত তামুলীৰ।